DSR কলেজ আৰু মই কথা আৰু আবৃত্তিৰে মই অমলান জ্যোতি তালুকদাৰ। কলেজৰ ভিতৰত সোমেই যেইটা চাইকেল খান থং ৰমেশ দা আৰু বসন্ত দাই মাত লগৈ দীপেন আটায়ো মাত লগৈ বাতৰি খানত কলম তুই দি কিবা ঘুহে থাকে, শব্দ জালত মাথা মাৰি থাকে আমাৰ ৰাতুল ছাৰে। এনাই লাগে শব্দ গেলাখানে তাৰা হৈ ঘূৰি আছে আমাৰ ছাৰৰ মাথাৰ কাষে কাষে। আলফা বিটা আৰু গামা চেপ লৈ শব্দ গেলাই দাউৰি আছে ইফ্লোৰ পাই সিফলে, সিফ্লোৰ পাই ইফলে আমাৰ ছাৰৰ মাথাৰ কাষে কাষে। সোমে যাও ভিতৰত দেখিম চিৰি গেলাই দি উঠি উঠি কঁকালৰ বিষ উঠি যায়। কিন্তু তাৰ পিছত আমাৰ আপা আপিহঁতক দেখলি কিবা মনটো বৰ ভাল লাগি যায়। পঢ়াই পঢ়ে ৰয়ে পাণ এই তিনিয়ে নিচিন্তে আন। গতাই মাহা কিবা এনা আনেই চলি। কেইটাবা ঘুমটিও লাগি যায় আপা আপিহঁতৰ লগত থাকলি, আৰু কেইটাবা বৰ বয়াও লাগে। অলমি থকা CCTVৰ ভয়তে পকেটত আনা মোবাইল পকেটতে ৰৈ যায়। তাৰ মাজতে DSRত আছে কিন্তু কিছু মহাৰথী বেগৰ ভিতৰৰ পাই চেলফি উঠে মুখ উল্টা বেলতা কৰি। লাগা হৈছে CCTV বাথৰুমতো এটা, নহলি হৈ যায় বৰ ভয়ংকৰ কথা। পকেটৰ পৰাই অলৈ পেকেট মুখৰ পৰাই ধহা এতুই কিন্তু নষ্ট কৰিব একদিন DSRৰ হাৱা। বাৰু যি কি নহওক কিমান কম আৰু DSRৰ কথা। আইছো এইবাৰ কবাক লাগি আমাৰ ছাৰ বাইদেউহঁতৰ কথা। ডেকা ছাৰৰ মুখত গুৱাহাটীৰ কথা মনত পৰে। সেই গুৱাহাটীৰ কথা শুনলি মোৰ মনত পৰি যায় সৰুতে শুনা আবুৰ মুখত সাধু গেলাৰ কথা। বিপুল ছাৰৰ মুখত জিলকি থকা হাঁহি দেখলিয়ে আপি গেলাই ভাবে বাপ্পা ঐ গালখান টিপি দাও বুলি। ভয় লাগে কিবা মস্ত মোৰ বাৰ্মা ছাৰৰ চকু দুটা। এনাই লাগে যে আফলে দিব চাল্লা চলি হাল্লা কৰি মৰা। জীৱ বিজ্ঞানৰ ক্লাছত আহে যেইটা আমাৰ তালুকদাৰ ছাৰ, কথাই মুখত লাগে খহান লাগে খাৰ। জীৱগেলাকতো বাদেই দে, জ্বৰ বস্তুও পাই লাজ। হৰে বিন্ধা ছাৰৰ কথা লাগে আমাৰ চলি মাখাৰ গাত। কি কম আৰু ভাবি পনাই ভাষা। গগৈদাৰ ভাষাত ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ বুলি কম একদিন মই প্ৰণৱ ছাৰৰ ক্লাছত। পুহি আছো এটো আশা বহুদিনৰ পাই মনত। প্ৰণৱ ছাৰৰ ইংৰাজী ভাষা নৰে মই বাজি মাৰিছো, নৰে কবা 1947ত খেদাখ ইংৰাজীও সেই ভাষা। মিশ্ৰ ছাৰৰ ক্লাছত এনাই লাগে যেন আন্দোলন চলি আছে দেহাৰ অংগ প্ৰত্যংগৰ মাজত। ক্ৰিকেট মেচ চলি আছে দেহাৰ কোষ গেলাৰ মাজত। বোমা ফুটছি বিস্ফোৰণ হৈছি ব্ৰেইন চকু আৰু কাণ দেশত। আহত দুটা কিডনী নিহত সৰ্বশৰীৰ। বৰ্মন ছাৰৰ অসমীয়াৰ ক্লাছত ছাৰৰ মুখত কিবা শব্দ সাহিত্য শুনলি মোৰ কিবা কবিতা লিখি দেও লাগি যায়। শেৱালি মেমৰ মুখত ফুটা আহুন তাহুন তুহুন মনত পৰি যায় চলি থকা সৰ্থেবাৰী সভাৰ কথা। সৰ্থেবাৰীৰ সভা চকু মুজি চাবা, হৰকান্তৰ ৰিক্সাত উঠি ডাব নাৰিকল খাবা। কেইটাও পাহৰিবা নৰিম এই দিন গেলা। আমাক হয়তো পাহৰি যাব আপোনালোকে একদিন। আমাৰ মনত কিন্তু জিলকি থাকব DSRৰ দিন গেলা, লগতে আপোনালোক চিৰদিন। জয়তু DSR, জয়তু DSRৰ লাচিত বাহিনী। কথা আৰু আবৃত্তিৰে মই অমলান জ্যোতি তালুকদাৰ। ধন্যবাদ।